হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? বহুদিন হ'ল ভিডিঅ' দিবই পৰা নাছিলোঁ, মানে ডিউটিলৈ গৈ থাকোঁ যে, তো সেইকাৰণে অকণমান দেৰি হয় বাৰু। পিছে আজি ধুনীয়াকৈ পাকঘৰটো মুচি মেলি লৈ ভাবিলোঁ চোতালখনো মুচোঁ, কিন্তু গোবৰ আধা হৈ গ'ল, সেইকাৰণে চোতালখন গোটেই সম্পূৰ্ণ মুচিব নোৱাৰিলোঁ বাৰু। এইফালে আকৌ চুলিকেইডাল বহুত বেছি বেয়া হৈ গৈ থকা কাৰণে তাত ধুনীয়াকৈ ৰঙা ঘাণ্টা ফুল কেইটামান মিক্সিত গুড়ি কৰি দি লগাই লৈছোঁ। শুনিছোঁ চুলি হেনো ভাল হয়, সেইকাৰণে ময়ো লগাই লৈছোঁ। এইফালে আকৌ বাবুৱে খেলি আছে, বাহঁতে অকণি চাই আছে। তাৰপিছত আকৌ বহুত বেছি ভোক লগাত কেইটামান মুগ আছিলে, ভাবিলোঁ সেইকেইটাই মিছাল বনাই খাওঁ। কিবা এটা বস্তু স্পেচিয়েল কৰি খাই ভাল লাগে, ডাইৰেক্টলি খোৱাতকৈ ভাবিলোঁ তাত ধনিয়া জলকীয়া দি কিনে অকণমান ষ্টাইলত খাওঁ। আপোনালোকেও চাগে সকলোৱে খায় এনেদৰে। পিছে মই বহুত বেছি ভাল পাওঁ খাই পেলাই, সেয়ে ধুনীয়াকৈ তাক মিছাল বনাই লৈ ল'লোঁ, লৈ কিনে ধুনীয়াকৈ বাবুৱে ময়ে বহি খাই মেলি ল'লোঁ। পিছে আজিলৈ ভিডিঅ'টো বিশেষ একো নাছিলে, ইমানেই আছিল। নেক্সট এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই।